নমস্কাৰ। আজি কাতি বিহু আৰু ধনতেৰাছ একেদিন নাই যিহেতু আৰু এয়া কাতি বিহু বুলি শৰাই আগবঢ়াইছোঁ আৰু ল'ৰায়ো মোৰ লগত লাগি আছে, সিও সহায় সহযোগ কৰি আছে, চাকি লগাইছে, ধূপ লগাইছে, চব লগাইছা ন তুমিও? চব লগাইছে আৰু ফ্ৰুটছ দিছে, মানে সেইবিলাক চব দি আছে। সিও মানে মোৰ লগত লাগি মেলি গোটেইখিনি কৰি আছে। সিও মানে কৰি মেলি ভাল পাইছে। এনেকুৱা পৰিৱেশ পোৱা নাছিল যিহেতু নাজানে ইমানখিনি, আজি ভালদৰে দেখা পাইছে, বুজি পাইছে। ইয়াত তুলসী গুৰি, তুলসীও সেই কৰিছোঁ, ৰুইছোঁ ঘৰতে যিহেতু। আৰু গাঁৱৰ পৰিৱেশ ইয়াতে ধৰক এনেকুৱা নাপায়, সেইকাৰণে এনেধৰণে তাকো মানে বুজাই মেলি দেখাইছোঁ গাঁৱৰ পৰিৱেশত কেনেকুৱা কৰে। এয়া গোটেইখিনি আপোনালোকক দেখালোঁ। এয়া শৰাই দিছোঁ যি ঘৰতে, আৰু ল'ৰাও মানে ভাল পাইছে লাগি মেলি চবখিনি, সিও আজি ভালেই পাইছে। এতিয়া ইয়াতে মই শৰাই দিছোঁ, এতিয়া চকী টকী আনি বহিছে, কিতাপ আনিছে, এতিয়া পঢ়িব ধৰিছে। চাওকচোন, এতিয়া পঢ়া হৈছে। এয়া দেখাইছোঁ, এয়া কিতাপ বহি চব আনি লৈছে, টেবুল আনিছে, চব শৰাইও পাতিছোঁ আৰু সি মানে এতিয়া পঢ়িব ধৰিছে। এইবিলাক আনি পঢ়াত লাগিছে। এয়া চকী টকী পাৰি বহি গৈছে। এয়া চব দেখাইছোঁ ইয়াকো, ল'ৰাকো। এয়া যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানেই।